মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম এখন চিঠি। কবি হেম বৰুৱা। এখন চিঠি। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ সেই মোহনাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌনৰ নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। তাৰ সত্তৰত মই মাথো নিৰুত্ত হৈ ৰ'লো। সেইবোৰ অনাখৰী কথা আজিও সন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। ইয়াত মাথো হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। সেই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, সন্তৰৰ জয়শিকা আৰু মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য। পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ সেয়া শুনিছো কি? শত্ৰুৰ কামানৰ গৰ্জন। দেখিছো কি? ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা। মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, সেই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ স্বভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথো একেষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই। দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা। ইতি তোমাৰ। আকৌ সেয়া আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ মৰম। ধন্যবাদ।